এই ৰিক্ত বুকুতে বাসনা ঢালিলা। তো ফ্ৰেণ্ডছ, বহুত দিনৰ পৰা লকডাউন চলি আছে, তো সেইকাৰণে কোথাও যাব পৰা নাই। তো আজি সেইকাৰণে অলপ ৰণপাগলি যাবলৈ ওলাইছোঁ, মানে ভিনদেউহঁতৰ ঘৰত। তো আজি ভিডিঅ'টো অলপ নৰ্মাল ভিডিঅ' হ'ব, তো ব্লগ। হাই লেটনবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ লগত আছে এতিয়া KTM 390 ডিউক, ঠিক আছে। তো এইখন কৌশিকৰ KTM হয়, তো মই যোৱাকালি লৈ আহিছোঁ, ঠিক আছে। তো আজি এইখনেৰে ফাৰ্ষ্ট টাইম বজাৰলৈ যাম, মানে হালাকুৰালৈ, ঠিক আছে। তাৰপিছতে এইখন তেওঁক দি ই ৰিক্সাৰে ৰণপাগলিলৈ যাত্ৰা আৰম্ভ কৰিম, ঠিক আছে। তো ব্লগ। লকডাউনত বহি বহি ব'ৰ হৈ গৈছোঁ ঘৰত, কিমান আৰু ঘৰত বহি ৰ'ম। তো সেইকাৰণে আজি অলপ আলহী খাবলৈ ওলাইছোঁ। তো কিছুমানে হয়তো ভাবিব পাৰে যে আলহী খাবলৈ যাওঁতে আৰু ভিডিঅ' বনাব লাগে নেকি। সেইটো নহয়, মানে মই মোৰ চেনেলটোত কেইদিনমানৰ পৰা ভিডিঅ' দিয়া নাই। তো সেইকাৰণে ভাবিলোঁ কিবা নহয় কিবা এটা ভিডিঅ'টো আপলোড হ'ব না। তো সেইকাৰণে আজি এই ভিডিঅ'টো আপলোড দিম। তো যিয়ে নহওক, টাইমটো পাৰ হৈ গ'ল, একটা পাৰ হৈ গ'ল। তো লকডাউন লাগেই আৰু। তো ব্লগ আজি আলহী খাবলৈ। ফ্ৰেণ্ডছ, হালাকুৰা আহি পালোঁ। তো হালাকুৰাত লকডাউন লাগি গ'ল, তো ডালিমদাৰ দোকানবোৰ বন্ধ কৰি দিলেই। তো এতিয়া টাইম হ'ল 1টা। তো হালাকুৰাৰ সকলো দোকানেই বন্ধ, আৰু ডালিমদাও বন্ধ কৰিছে। এখন ঝাপ পেলাই দিছে আৰু এখন ঝাপ পেলাব বাকী আছে। তো যিয়ে নহওক, হালাকুৰাৰ সকলো দোকানেই বন্ধ কৰিছে। এতিয়া মোৰ যাব লাগে। তো এতিয়া মই আহি পালোঁ এখন অটো পালোঁ। তো অলপ পিছত গাড়ীবিলাকো বন্ধ হৈ যাব 2টা বজাত। তো এতিয়া কেইখনমান গাড়ী চলি আছে। আহি পালোঁ আগমনী, ঠিক আছে। অটোৰে আহিলোঁ। তো আগমনীতো চব বন্ধ, কাৰণ 2টা বাজি গৈছে। দোকানপাট যি আছিল সকলো বন্ধ কৰিছে, কাৰণ লকডাউন লাগে 2টাত কাকো। তো ইয়াত আহি কিবাকৈ এখন ই ৰিক্সা পালোঁ। ই ৰিক্সা নাইয়ে ইয়াত। তো আমাৰ এনে ভাড়া 20 টকা লয় ইয়াৰ পৰা ৰণপাগলি আগমনীৰ পৰা। তো আজি 50 টকা দি গৈ আছোঁ, কাৰণ কাৰটো লাগি গৈছে, 2টা পাৰ হৈ গৈছে। ফ্ৰেণ্ডছ, ফাইনেলি আহি পালোঁ ৰণপাগলি। তো আজি ভিডিঅ'খন ভালকৈ বনাব ভাবিছিলোঁ, কিন্তু নহ'ল, কাৰণ মানে টাইমটো অলপ অভাৰ হৈছে। তো সেইকাৰণে সকলো লকডাউন লাগি গৈছে, গাড়ী মটৰ সকলো নাইয়ে হয়। তো আপডাপ কৰি আহিলোঁ শ্বৰ্ট টাইমত। তো যিয়ে নহওক, আহিলেতো ঠিকেই, কিন্তু প্ৰব্লেম এটা হ'ল বহুত ডাঙৰ। একো লৈ অহা নাই হালাকুৰাৰ পৰা। ভাবিছিলোঁ ৰণপাগলিত ল'ম, কিন্তু ইয়াত সকলো বন্ধ। ভাবিছিলোঁ ৰণপাগলিটো অলপ ভিতৰা, মানে ল'ব পাৰিম। ইয়াত সকলোৱে বন্ধ। এতিয়া কি কৰোঁ, একো লৈ অহা নাই। খালী হাতে যাব লাগিব আলহীৰ ঘৰত, কাৰণ সকলো দোকানেই বন্ধ। ভাবিছিলোঁ ৰণপাগলিত নিম বা আগমনীত নিম। আগমনীত আহিলোঁ, আগমনীত চব বন্ধ। ৰণপাগলিত ভাবিছিলোঁ মানে অলপ ভিতৰত পৰে, তো খোলা থাকিব পাৰে। ইয়াত আহি দেখোঁ ইয়াতো সকলো দোকানেই বন্ধ। মই হালাকুৰাত ল'ব লাগিছিল, তো হালাকুৰাত নল'লোঁ। ভাবিছিলোঁ ইমান দূৰে লৈ যাম দাঙি। বেয়া লাগিল আজি। ভাগনি 2টা আছিল, যোৱাৰ লগে লগে ফাইদা বিচাৰিব। কি হ'ব আজি, সেইটো ভাবি আছোঁ। এতিয়া বহি অলপ আড্ডাই মাৰি আছোঁ, কিনো কৰিম আৰু অকলে আহিছোঁ। এইফালে আছে ঘৰ। তো ভাবি আছোঁ কি কৰোঁ। আৰু আজি ভিডিঅ'খনো ভালকৈ বনাম বুলি ভাবিছিলোঁ, নহ'ল। মানে মোৰ এটাই প্ৰব্লেম আছিল, ঘৰৰ পৰা সোনকালে ওলালে একো অসুবিধা নহ'লেহেঁতেন, কিন্তু ঘৰৰ পৰা ওলোৱাতে অলপ লেট হৈ গ'ল। তো ব্লগ যাওঁ, কি হয় আজি পৰিস্থিতিটো। ফাইনেলি আহি পালোঁ। ফায়দা নং নাই, হ্যাঁ ফায়দা সারা যাচ্ছে ভালো। দোকান বন্ধ হয়েছে রে, মানে আহাৰ লগে লগে ফায়দা সুধিলে এছএমএছ বুজি নাপাব পাৰে। সেইকাৰণে আমাৰ ভাতগুলো ৰাজবংশীত ফায়দা আনি পোৱা নাই। তো তেওঁলোকক বা কেনেকুৱা লাগিছে নাজানো, কিন্তু মোকে বেয়া লাগিছে।